single day. I'm gonna make guys, welcome back to my channel. Namaskar, assalamu alaikum to all of you guys. To আজি মই আপোনালোক সকলোলৈ এটা ভিডিও লৈ আহি আছো, কোনো ব্লগ লৈ অহা নাই আৰু এই ভিডিওটো বহুত বেছি ৰিকুৱেষ্টেড ভিডিও আছিলে মোৰ আগৰ যোনটো মোৰ ফাৰ্ষ্ট ভিডিও ভাইৰেল হৈছিলে মোৰ চেনেলত সেই তাতে মই এটা ব্লগ আছিলে সেইটো মোৰ ব্লগ এটা ভাইৰেল হৈছিলে তাতে মোক প্ৰায় মোৰ মানে অলপ মই এটা ভিডিও আছিলে য'ত মই কি চুলি আঁচুৰি আছিলোঁ মোৰ হেৰি ওচৰত ড্ৰেছিং টেবুলৰ ওচৰত আৰু তাতে মোক চবেই মোক কমেণ্ট কৰিছিলে বা তোমাৰ ড্ৰেছিং টেবুলখন প্লিজ এটা ট'ৰ দেখাবা বুলি এনেকৈ অৰ্গেনাইজেশ্যন তেতিয়া মই ভাবিলোঁ আজি আপোনালোকলৈ এটা মই ড্ৰেছিং টেবুল ট'ৰ বা অৰ্গেনাইজেশ্যনছ মোৰ ড্ৰেছিং টেবুলৰ এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আই হোপ আপোনালোক সকলোৰে ভাল লাগিব আৰু কেনে আছে মোক জনাবলৈ একেবাৰে নাপাহৰিব কমেণ্ট ছেকশ্যনত কাৰণ অসমত মই শুনি আছোঁ যিমানখিনি মানে বহুত বেছি কেसेस বাঢ়ি আছে আৰু ইয়াত মানে বহুত কমিছে টাচউড আৰু হেতুৱে বহুত ভাল আৰু কমক সবতে কমক মই হেতুৱে প্ৰে কৰোঁ আৰু আপোনালোক সবে ভালকৈ থাকিব ঘৰত থাকিব সেফ থাকিব ভয় খাবলগীয়া একো নাই জাস্ট নিজৰ প্ৰিকৱেশ্যন লৈ থাকিলেই হ'ল আৰু তেনেকৈ একো নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই থাকক আৰু আশা কৰোঁ ভাল লাগিব আৰু লাষ্টত মোক কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব কেনে লাগিলে আৰু প্লিজ আপোনালোক যদি কোনোবা মোৰ চেনেলত নিউ হয় তো ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লাইক কৰি দিব প্লিজ লাইক কৰিব আপোনালোকে কেলে পাহৰি যায় বাৰু লাইক প্লিজ কৰি দিব তেতিয়াহ'লে চাই থাকক মোৰ ব্লগটো আৰু ইয়াতে মই মোৰ যোনখিনি ৰেগুলাৰ ইউজ কৰোঁ লিপষ্টিক কাজল এইবিলাক মই ইয়াতে থৈছোঁ আৰু এইখিনি মোৰ যোনখিনি মোৰ ফেভৰেট লিপষ্টিক হয় এইটো কালাৰবাৰৰ আৰু একদম নিউড কালাৰ হয় বেৰ হয় নামটো আৰু 58 নম্বৰ বহুত বেছি ভাল কালাৰ হয় যদি আপুনি নিউড লাভাৰ হয় লাইট কালাৰ ভাল পায় তে এইটো ট্ৰাই কৰিব মই এইটো লাষ্ট টাইম ইণ্ডিয়াৰ পৰা আহোঁতে লৈ আহিছিলোঁ বিৰাট বেছি ভাল কালাৰ হয় আৰু এইটো হয় নিক্সৰ এটা হয় মোৰ এইটো নিউড হয় আৰু বিৰাট বিউটিফুল কালাৰ হয় এইটো কিন্তু এইটো নাম্বাৰটো মই একদমেই গম পোৱা নাই মই আপোনালোকৰ লগত যদি মোৰ তাত থাকে মই লিংক শ্বেয়াৰ কৰি দিম ডেছক্ৰিপশ্যনত এইটো মই ইয়াৰ পৰা লোৱা হয় লিংক দিব নোৱাৰিম বাট নামটো দিব পাৰিম আৰু ইয়াত আছে এইটো এটা মোৰ লিপষ্টিক এইটো হ'ল ৰেড কালাৰ আৰু ইয়াতে কাজল আছে আৰু ইয়াত মাস্কাৰা আছে যোনখিনি মই ইউজ কৰোঁ আৰু প্ৰায় সেইখিনিয়ে আছে ইয়াতে এইখিনি মই ওপৰত ৰাখি দিছোঁ যাতে মই হাত দিলেই পাই যাওঁ আৰু এইটো এটা কাজল আছে দুটামান কাজল আছে ইয়াত এডাল ব্ৰাছ আছে স্মাৰ্চ ব্ৰাছ যোনটো যদি মই কেতিয়াবা স্মাৰ্চ কৰিব মন যায় কাজলৰ এইটো ৰাখি থৈছোঁ আৰু এটা জেগা সোমোৱাই আৰু ইয়াতে আৰু এটা লিপষ্টিক আছে এইটো হৈছে পিংক কালাৰ এইটো মই দোহা পৰা লোৱাই বিৰাট বিউটিফুল কালাৰ হয় এইটো আৰু এইটো বেবী লিপছ যোনটো মই লিপ বাম যোনটো ৰেগুলাৰ ইউজ কৰোঁ ঘৰত সেইটো আৰু ইয়াতে এটা ক্ৰীম আছে যোনটো মই ইউজ কৰোঁ ডেইলি ঘৰতে এইটো হৈছে আপোনাৰ নেভিয়াৰ হয় SPF আছে আৰু 35 SPF হয় বহুত বেছি ভাল ক্ৰীম হয় এইটো মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ আৰু বেষ্ট ক্ৰীম হয় চাগে মই এইটো চেঞ্জ নকৰিম মই আকৌ ল'ম এইটো যদি মই পাওঁ বিৰাট ভাল ক্ৰীম হয় আৰু ইয়াতে মোৰ চশমাখন আছে আৰু পাৰফিউমছ আছে আৰু এইটো পাৰফিউম হয় এইটো কোনো ব্ৰাণ্ড নহয় বাট এইটো বহুত বেছি বিউটিফুল স্মেল বহুত ভাল স্মেল হয় এইটো মোৰ ভাল লাগে লেডিছৰ কাৰণে ভাল আৰু ইয়াতে মোৰ হাজবেণ্ডৰ পাৰফিউম আছে এইটো মোৰ হাজবেণ্ডৰ হয় মানে ইউজ কৰি লওঁ আৰু ময়ো এনেকুৱা একো নাই আৰু এইটো মোৰ হাজবেণ্ডৰ হয় আৰু এটা আছে মোৰ পাৰফিউম এইটো হৈছে আপোনাৰ ৰেইনড্ৰপৰ হয় আজমলৰ বহুত বেছি মাইল্ড স্মেল আৰু লেডিছৰ কাৰণে পাৰফেক্ট হয় কেতিয়াবা ট্ৰাই কৰা নাই যদি এবাৰ ট্ৰাই কৰি চাব বহুত ভাল স্মেল হয় এইটো পৰি আছে বাৰে বাৰে আৰু ইয়াত আছে লেভেণ্ডাৰ এচেঞ্চিয়েল অইল এইটোতো আপুনি কি ক'ম আৰু এইটো বেষ্ট এভাৰ এচেঞ্চিয়েল অইল হয় লেভেণ্ডাৰ যদি ট্ৰাই কৰা নাই ট্ৰাই কৰিব বহুত ভাল হয় এইটো আৰু ইয়াৰ যদি ৰিভিউ লাগে মই প্লিজ ডেছক্ৰিপশ্যন বক্সত ক'ব মই দি দিম আৰু ইয়াতে পাৰফিউমছ আছে যোনবিলাক ইউজ কৰোঁ আৰু আমি মোৰ হাজবেণ্ড আৰু মই তো এইখিনি আছে ইয়াত কেণ্ডেলছ এটা আছে আৰু ইয়াতে আছে জিছান আৰু মোৰ যোনখিনি ৰেগুলাৰ
মানে যোনখিনি ইউজ কৰোঁ আমি ক্ৰীমছ এণ্ড অল এইখিনি আছে। আৰু ইয়াতে এটা কাপ আছে, যোনটো কাপত আমাৰ ফটো আছে, এইটো গিফ্টত পোৱা হয়। আৰু ইয়াতে মোৰ হেয়াৰ ব্ৰাছ আছে কাপটোত। আৰু ইয়াতে মই ৰাখি থৈছোঁ জিছানৰ পাউডাৰ আছে, জিছানৰ বেবী লোশ্যনছ এটা আছে, যোনটো মোৰ ফেভৰেট হয়। ময়ো এইটো ফেচত লগাওঁ, বহুত বেছি ভাল হয় এইটো। এইটো ইয়াৰ পৰা লোৱা হয়, বহুত ভাল হয় এইটো। আৰু ইয়াতে এটা মোৰ হেণ্ড ক্ৰীম আছে, যোনটো মই ছিংগাপুৰৰ পৰা লৈছিলোঁ লাষ্ট টাইম যাওঁতে। এইটো এটা হেণ্ড ক্ৰীম আছে ইয়াতে। আৰু এটা ফেচ ক্লে মাস্ক আছে, যোনটো মোৰ হাজবেণ্ডে আনিছে। এইটো মই ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ আৰু বিৰাট ভাল হয়, ভাল লাগিছে ইউজ কৰি। এইটো মানে ভাল হয় আৰু বহুত ক্লিন হৈ যায় ফেচটো, একদম মাইল্ড হয়, বহুত ভাল হয়, ছফ্ট হয় একদম। আৰু ইয়াতে মোৰ এল'ভেৰা জেল আছে, যোনটো মামা আৰ্থৰ এল'ভেৰা জেল। এইটো মই ফেচত ইউজ কৰোঁ, বহুত ভাল। এইটো পতঞ্জলি হয় এল'ভেৰা জেল, যোনটো মই হেয়াৰ ইউজ কৰোঁ। পতঞ্জলি আকৌ এল'ভেৰা জেলটো মোৰ ফেচত একদম শ্বুট নকৰে, পিম্পলছ আহি যায়। আৰু ইয়াত এটা আছে বায়'টিকৰ টোনাৰ, যোনটো মোৰ ফেভৰেট, ওৱান অফ দ্য মষ্ট ফেভৰেট টোনাৰ হয় এইটো, কুকুম্বাৰ টোনাৰটো। যিমানেই মই দামী টোনাৰ ইউজ কৰা নাই, বাট তাৰ লগত মই আজিলৈকে কম্পেয়াৰে কৰিব পৰা নাই। আৰু এইটো হ'ল মোৰ ৰ'জ ৱাটাৰ কামা আয়ুৰ্বেদাৰ। তো এইখিনি আছে, চাই থাকক, মই দেখাই আছোঁ চববিলাক আপোনালোকক।